টিপ ফেমিলি তো এনেকৈ মোৰ ল'ৰাটো আজি পথাৰতে টোপনি গৈ আছে। তো এইবিলাক হৈছে ওলকবি। আপোনালোকৰ খেতি দৰাটো ধুনীয়াকৈ চিঙি আনি ৰাতি মোনাত ভৰাই ৰেডি কৰিলে। আৰু এইটো হৈছে ওলকবি। মোৰ মানুহজনে ইয়াক কবি কাটি আছে। তো মানুহজনে ওলকবিবিলাক কাটি আছে, কাটি মোনাত। হেল্ল' ইউটিউব ফেমিলি, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ট্ৰেভেলাৰ অৰ্চনা দেৱী। তো ড্ৰেছ দেখি নাহাঁহিব দেই গাইজ। তো মানে পথাৰত আহি কাম কৰি আছোঁহি। এয়া দেখিছে এইবিলাক এয়া ওলকবি, এইয়া ওলকবি কাটি আছোঁ। আৰু ওলকবি কাটি থাকোঁতে খেলি মোৰ ল'ৰাটো গ'ল টোপনি। কি কৰিব আৰু দুখীয়া মানুহ, তো জানেইতো এয়া কাম নকৰিলেও ভাত নাই। সেইকাৰণে আৰু ল'ৰাটো সৈতে মই আহি পথাৰত এনেকৈ খেতিত লাগি গৈছোঁ। দেখিছেনে? তো আপোনালোকে মোৰ চেনেলটোত আগুৱাই যোৱাত ছাপোৰ্ট কৰিব আৰু ভিডিঅ'বোৰ কেনেকুৱা হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো বাই বাই। তো বন্ধুসকল, মোক আজি ভিডিঅ'টো কেনেকুৱা ভাল লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এনেকৈ গোটেইবিলাক কাটি মোনাত ভৰাই কাটোতে দিনটোৱে কাটিছে। এনেকৈ ৰাতি মোনাত ভৰাই আছে। এতিয়া মোনাত ভৰাই কৰি ধুনীয়াকৈ পেকিং কৰিব আৰু এনেকৈ থৈ দিব। পিছদিনাখন ৰাতিপুৱা 4টা বজাতে চিধা বজাৰলৈ লৈ যাব লাগিব। তো আপোনালোকক যদি লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।